হাই ফ্ৰেণ্ডছ, কাবেৰী টেনা চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহাগ মাহৰ 1 তাৰিখ আৰু মানে অসমীয়া নৱবৰ্ষৰ আজিৰ পৰা আৰম্ভণি, সেইবাবেহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওক কাবেৰীৰ নতুন ড্ৰেছ, সেইকাৰণে মানে আজি প্ৰথম দিনটোত যাতে বছৰটো ভালে ভালে যায় সেইকাৰণে ভগৱানৰ ওচৰত চাকি এগছি জ্বলাম বুলি ওলাইছোঁ। আৰু ভাল লগা এটা কথা হ'ল আজি মাহঁতৰ ঘৰত যাম, আপোনালোকক দেখাই থাকিম কি কৰোঁ কি নকৰোঁ, সেইবাবেহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাকক আপোনালোক। হেল্ল' ফ্ৰেণ্ডছ, কাবেৰী আৰু মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আটাইলৈ, যাতে ৰঙালীৰ যেনেকৈ ৰঙা ৰঙেৰে আপোনালোকৰ জীৱনটো যাতে ৰঙেৰে উপচি পৰক সেয়েহে কামনা কৰিলোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। হাই কৰি দিয়া। কি কৈছা? আজি বহাগৰ প্ৰথম দিনটো যাতে বছৰটো ভালে ভালে যায় সেইকাৰণে বুন্দিয়াৰ লাড়ু আগবঢ়াইছোঁ গণেশ বাবাৰ কাৰণে। মায়া খেয়া কাঢ়িব নোযোৱা? ব'লা। গণেশ বাবাক দি দিওঁ। লাগিছে না? Kadang tahu pun saya tengok apa. Ya, kami apa? হাই ফ্ৰেণ্ডছ, আমি তামোলৰ যাব ৰেডি হৈ গ'লোঁ। এয়া চাওঁ, ইয়াতে গাড়ী ৰখি আছোঁ। এয়া আমাৰ গাড়ী আহি পাই গ'ল। বনপ হাই। এয়া আমি যাবলৈ আৰম্ভ কৰিলোঁ, যাত্ৰা আৰম্ভ কৰিলোঁ তামোলপুৰলৈ। মই কাঠ বনাইছা এতিয়া কাৰণে। Excited. Gak ada lagi sih. Malay dalam bisnis tu. Apa bikin lagi? আমি তামোলপুৰ আহি পাই গ'লোঁ। এয়া চাওক, মাহঁতৰ ঘৰ পাই গ'লোঁ। এয়া চাওক, আহি পাই গ'লোঁ আমি।
বস্তুবিলাক পিছত নমালে হ'ল না এতিয়া ফাইনেলি আমি আহি পাই গ'লোঁ হাই কৰি দিয়া এমেল বাকীবিলাক আহি পালাক হা আহি পাই গ'লোঁ অ' মামী আহিছে দে হাই কৰি দিম আমি ব্লগ এটা বনাইছোঁ এয়া আমাৰ ডাঙৰ মামী দে ডাঙৰ মাহী আহা নাই অঁ এতিয়া আছে নেকি অ' ৰান্ধনী আগতীয়াকৈ পুৰা আৰম্ভ নেকি আগতীয়াকৈ এইবাৰ পিঠা বনা নাই ফাইনেলি আমি তামোলপুৰ আহি পালোঁ চাহ এতিয়া চাহ পানী খালোঁ মামীহঁত আহিছে মাহী আৰু সৰু মামী ছোৱালী এনেকৈ চবে আহিছে চবকে লগ পাম বুলি আমি আহিলোঁ ভাল লাগিছে এয়া মামাৰ ল'ৰা আৰু মাহীৰ ল'ৰা হাই কৰি দি কি প্ৰসাদ দিছা এয়া মায়ে আজি 1 তাৰিখ বুলি পেলাই শৰাই আগবঢ়াইছে প্ৰসাদ খাম আমি আমাৰ মাহঁতৰ মন্দিৰ দেখাই আছোঁ এয়া চব এনেই আৰু টেম্পৰাৰী বনাই লৈছে পিছত ভালকৈ বনাব মানে মাহঁত চাই বাবাৰ ভক্ত আজি বছৰৰ প্ৰথম দিন বুলি পেলাই অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন বুলি পেলাই ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি শৰাই আগবঢ়াইছে বিচনাত কি কি হৈ গ'ল বনোৱা আলু ভজা হ'ল তাৰপিছত মাছ বিলাহী আৰু কেপচিকাম হাঁহৰ মাংসটো হৈ আছে দালি হ'ল এয়া হাঁহৰ মাংস বনি আছে দুটা হাঁহ আমাৰ ইয়াত মানে হাঁহে মেইন সেইকাৰণে মানে আলহী এনেকুৱা কিবা এটা পৰ্ব হ'লে হাঁহৰ মাংস বনোৱা হয় এই আৰু গাহৰি মুৰ্গী সদায় খোৱা হয় সেইকাৰণে আৰু হাঁহ মানে আনকমন হয় সেইকাৰণে হাঁহ খাব ভাল লাগে এয়া আমাৰ মামাৰ ছোৱালী ৰেমি আই কৰি দিয়া এয়া আমাৰ ডাঙৰ মামী শিক্ষয়িত্ৰী কাম কৰে বেলবাৰী এম ই স্কুলৰ এয়া আমাৰ মাহী এয়া আমাৰ সৰু মামী টিকলি মিকলি সৰু মামী ক'ত যাবি আৰু এয়া এয়া আমাৰ মামাৰ ছোৱালী আহি পালে এইটো ভিন্দ হাই কৰি দিয়া ভিন্দ ইমান ধুনীয়া আমাৰ মামাৰ ছোৱালী মাকৰ লগত মিলিনে চাওকচোন Hello. ক'ত নানু ক'ত এয়া চাওক মই পুখুৰীটো
পুতিব বুলি কৈছিলোঁ এটা ভিডিঅ'ত, চাওকচোন গোটেইখিনি পুতি দিয়া হ'ল। এতিয়া মানে মাছ খাব নাপাব, তথাপিও মানে ইয়াত ভাড়া ৰুম বনাব বুলি ভাবিছে। ধুনীয়া লগা হ'ল এতিয়া, কিন্তু পুখুৰীটো নোহোৱা হ'ল আৰু। হোৱা নাই গাহৰি? মোৰ মামী কেনেকুৱা আছে কালাৰ এইয়া অমা গাহৰি তাকে হৈ আছে তই অমা বেদৰ আজিকালি নাখাওঁ ঠিকে আছে গাহৰি টেষ্ট খাব নেকি ৰাইজ? বিৰাট টেষ্টি হৈছে কিজানি দেখাতে। ভাল হৈছে হৈ গ'ল অলৰেডি, চব ৰেডি। কি আইটেম কৈ দিয়কচোন, আমাৰ ৰান্ধনি ক'ব। গাহৰি, মাছ, তাৰপিছত ভাত, আলু ভজা, তৰকাৰী, দালি, পানী। পানীও পৰি গ'ল নেকি? বাবু দিলো বাবু টেমা ধন বাবু আৰু যুগল নেকি ন? যুগল আছে আছে যুগল ভূষণ বোলে আছে। লিষ্টত পঢ়ছে যা ৰমা কেনে আছে খানা? কেনে দালি হাঁহৰ বিন্দু কেনে দালি দালি আগতে গৈ পাই বাহা এনে তো আহিলি বাহাই লয় Hello friends. তুমি মোৰ friends hello কৈছা? ক'ত যাবি এতিয়া? বাইদেউ যাবি নেকি? হেমেল বুকিং হ'ল লাইন বাছত থৈ আহিব
হেল্ল' ফ্ৰেণ্ডছ, আজি 4 তাৰিখ। আজি আমি ঘৰত যাব ওলাইছোঁ। সেনেকৈ মানে ব্লগটো শেষ কৰিব লাগিব। কেনে লাগিছে ঘৰত যোৱাৰ কাৰণে? পূৰা ৰেডি? বেয়া লাগিছে নে? কালি স্কুল খুলিব, সেইকাৰণে যাব লাগিব। হাই ফ্ৰেণ্ডছ, আজি ঘৰত যাবলৈ ওলাইছোঁ। গতিকে আৰু ভিডিঅ' তেনেকৈ বনোৱা নহ'ল, তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। তো বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।